আজি 10 জুন বুধবাৰ ৰাতিপুৱাৰ অত্যন্ত জৰুৰী কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। ইয়াৰে প্ৰথম গুৰুত্বপূৰ্ণ খবৰটো হ'ল ৰাজ্যত 3050লৈ বৃদ্ধি পালে কৰোনা আক্ৰান্ত ৰোগীৰ সংখ্যা। নিশা একেলগে 113 গৰাকী লোকৰ দেশত ধৰা পৰিছে কোভিড-19ৰ উপস্থিতি। ইয়াৰে 21 গৰাকী হোজাইৰ, 20 গৰাকী ওদালগুৰি, 17 গৰাকী তিনিচুকীয়া, 16 গৰাকী নগাঁও, 12 গৰাকী বৰপেটা, 9 গৰাকী গোৱালপাৰা, 5 গৰাকী বঙাইগাঁও, 4 গৰাকী কামৰূপ মেট্ৰৰ, 3 গৰাকী ডিব্ৰুগড়, 2 গৰাকী যোৰহাট, 1 গৰাকীকৈ চিৰাং, কৰিমগঞ্জ, বশিষ্ঠ আৰু MMCৰ পৰা। দ্বিতীয় খবৰটো হ'ল জুৱাত অংশগ্ৰহণ কৰাৰ অভিযোগত পাকিস্তানত এটা গাধক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ইতিমধ্যে আৰক্ষীয়ে গাধটোক গ্ৰেপ্তাৰ কৰি থানাত আবদ্ধ কৰি ৰখাৰ ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। পূব পাকিস্তানৰ পঞ্জাৱ প্ৰদেশস্থিত ৰহিমৰাই খান চহৰত এই কাণ্ড সংঘটিত হৈছে। স্থানীয় আৰক্ষীয়ে জুৱাৰ দৌৰত অংশগ্ৰহণ কৰাৰ অভিযোগত 8জন লোকৰ সৈতে উক্ত গাধটোক গ্ৰেপ্তাৰ কৰিছে। সামৰা টিভি নিউজে জনোৱা মতে আৰক্ষীয়ে অভিযুক্ত লোককেইজনৰ সৈতে জুৱাৰ দৌৰত অংশগ্ৰহণ কৰা গাধটোকো গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰৰ সময়ত আৰক্ষীয়ে অভিযুক্তসকলৰ পৰা 1,20,000 পাকিস্তানী মুদ্ৰা উদ্ধাৰ কৰিছে। এই বৃহৎ পৰিমাণৰ ধনৰাশি গাধৰ দৌৰত বাজি লগাবলৈ ব্যৱহাৰ কৰা হৈছিল বুলি আৰক্ষীয়ে জানিবলৈ দিছে। পাকিস্তানৰ পঞ্জাৱ প্ৰদেশৰ জুৱা অধ্যাদেশ ৰোধ আইনৰ অধীনত গাধটোক গ্ৰেপ্তাৰ কৰা হৈছে বুলি আৰক্ষীয়ে জনাইছে। অন্যান্য অভিযুক্তসহ গাধটোৰ নামো এজাহাৰত উল্লেখ থকাৰ বাবেই গাধটোকো গ্ৰেপ্তাৰ কৰা হৈছে। গাধটো বৰ্তমান থানাৰ বাহিৰত বান্ধি থোৱা হৈছে। সংবাদ মাধ্যমক ৰহিমৰাই খান থানাৰ আৰক্ষী বিষয়াই এইদৰে কয়। বিষয়াজনে আৰু কয় যে যিহেতু অভিযুক্তসকলৰ সৈতে গাধটোক ঘটনাস্থলীতে গ্ৰেপ্তাৰ কৰা হৈছে আৰু এজাহাৰটোৰ নাম উল্লেখ সেয়ে গাধটোক মুকলি কৰি দিয়া নহয়। তৃতীয় গুৰুত্বপূৰ্ণ খবৰটো হ'ল ড্ৰাইভিং লাইচেন্সকে ধৰি যান বাহনৰ বিভিন্ন নথি যেনে ফিটনেছ পাৰ্মিট, পঞ্জীয়ন বা অন্যান্য সংশ্লিষ্ট নথিৰ ম্যাদ এই বছৰৰ 30 ছেপ্টেম্বৰলৈকে বঢ়াই দিয়া হৈছে। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে মঙলবাৰে এই কথা ঘোষণা কৰিছে। এই সন্দৰ্ভত মন্ত্ৰালয়ে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ এক নিৰ্দেশনা জাৰি কৰিছে। কৰোনা ভাইৰাছৰ বিৰুদ্ধে লকডাউনৰ মাজত এয়া দ্বিতীয়বাৰৰ বাবে কেন্দ্ৰই যান বাহনৰ নথি-পত্ৰৰ ম্যাদ বৃদ্ধি কৰিছে। মন্ত্ৰালয়ে যোৱা 30 মাৰ্চত সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ এই সন্দৰ্ভত পূৰ্বে এক চাৰ্কুলাৰ জাৰি কৰিছিল। পূৰ্বে যান বাহনৰ নথি-পত্ৰৰ ম্যাদ 30 জুনলৈকে বঢ়াই দিয়া হৈছিল। 1 ফেব্ৰুৱাৰীৰ পৰা ম্যাদ উকলা সকলো নথিৰ বৈধতা 30 জুনলৈকে বঢ়াই দিয়া হৈছিল পূৰ্বে। পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হ'ল ভাৰতীয় ষ্টেট বেংক অৰ্থাৎ SBIৰ গ্ৰাহকৰ বাবে আছে এটা নতুন খবৰ। 10 জুনৰ পৰা SBIৰ এক নতুন নিয়ম বলবৎ হ'ব। বেংকটোৰ কোটি সংখ্যক গ্ৰাহকে লাভ কৰিব ইয়াৰ সুবিধা। প্ৰকৃততে SBIয়ে 10 জুনৰ পৰা মাৰ্জিনেল কষ্ট অফ ফাণ্ডছ ৱেষ্ট লেণ্ডিং ৰেটছ অৰ্থাৎ নিজৰ পুঁজিৰ সীমাৰ ওপৰত আধাৰিত সুতৰ হাৰ 0.25% কৰ্তন কৰাৰ কথা ঘোষণা কৰিছে। এই কৰ্তনৰ ফলত এবছৰৰ MCLRৰ হাৰ 7.25%ৰ পৰা 7%লৈ হ্ৰাস পাব। উল্লেখ্য যে বেংকটোৰ ফালৰ পৰা একেৰাহে 13 সংখ্যক বাৰৰ বাবে MCLRৰ হাৰত কৰ্তন কৰা হৈছে। ইয়াৰ পূৰ্বে SBIয়ে এক্সটাৰ্নেল বেঞ্চমাৰ্ক ৰেটৰ সৈতে জড়িত সুতৰ হাৰ বছৰি 7.05%ৰ পৰা 6.65%লৈ হ্ৰাস কৰিছিল। আনহাতে ৰেপ' ৰেটৰ সৈতে জড়িত সুতৰ হাৰ 6.65%ৰ পৰা হ্ৰাস কৰি 6.25% কৰা হৈছে। অৱশ্যে এই নতুন সুতৰ হাৰ জুলাইৰ পৰা বলবৎ হ'ব। পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হ'ল আপোনাৰ মোবাইল নম্বৰ যিকোনো ব্যক্তিৰ হাতত পৰক বা আন কোনো অজ্ঞাত ব্যক্তিৰ পৰা ফোন তথা হোৱাটছএপ অহাটো আপুনি নিশ্চয় নিবিচাৰে। পিছে হোৱাটছএপৰ ভুলৰ বাবে এতিয়া সেইটো ঘটিব পাৰে। সম্প্ৰতি জনপ্ৰিয় মেছেজিং এই এপটোৱে সকলোৰে মোবাইল নম্বৰলৈ আনিছে এই শংকা। এতিয়া আনকি গুগল চাৰ্চতো কোনোৱে নিজৰ মোবাইল নম্বৰটো বিচাৰি পাব পাৰে। বিশেষজ্ঞৰ মতে হোৱাটছএপৰ নতুন ফিচাৰ ক্লিক টু চেটৰ পৰা আহিছে এই নতুন বিপদ। ইয়াৰ বাবে গুগল চাৰ্চতো বিচাৰি পোৱা গৈছে মোবাইল নম্বৰ। স্বাভাৱিকতে এই ছ'চিয়েল মেছেজিং ছাইট ব্যৱহাৰত আহি পৰিছে শংকা। ইপিনে
হোৱাটছএপে দাবী কৰিছে যে যিসকল ব্যৱহাৰকাৰীয়ে তেওঁলোকৰ মোবাইল নম্বৰ পাব্লিক কৰিব বিচাৰে কেৱল তেওঁলোকৰ নম্বৰহে বিচাৰিলেহে পোৱা যাব। ইয়াত শংকাৰ কোনো কাৰণ নাই। কিন্তু এনেদৰে গুগলত মোবাইল নম্বৰ সিঁচৰিত হৈ পৰিলে ব্যক্তিগত সকলো তথ্য ফাদিল হোৱাৰ সম্ভাৱনা আছে আৰু সেয়ে হয়তো কোনোৱে নিবিচাৰে। আচলতে সাধাৰণতে নম্বৰ নাথাকিলে প্ৰথমতে মেছেজ কৰিব নোৱাৰিব। কিন্তু নতুন ফিচাৰ ক্লিক টু চেটৰ ব্যৱহাৰ কৰি আপুনি যিটো নম্বৰত হোৱাটছএপ কৰিব বিচাৰিছে সেইটো মোবাইলত ছেভ নকৰাকৈও আপুনি মেছেজ পঠিয়াব পাৰে। গতিকে এই ফিচাৰ ব্যৱহাৰকাৰীৰ বাবে উপযোগী। পিছে ফিচাৰটো ব্যৱহাৰ কৰি চেট কৰিলেই গুগল চাৰ্চত নম্বৰটো গুচি যায়। এইদৰে আপোনাৰ স্ক্ৰীণত অহা এই বিশেষ URLটোত ফোন নম্বৰ স্ক্ৰীণত বাঢ়ি উঠে। বিশেষজ্ঞৰ দাবী অনুসৰি এতিয়ালৈকে এনেকুৱা 3 লাখ ফোন নম্বৰ এইদৰে আহিছে। বিপদজনক কথাটো হৈছে যে গুগলত এইদৰে ফোন নম্বৰ পোৱা গ'লে হেকাৰে ইয়াক বিভিন্ন দুষ্কাৰ্যত ব্যৱহাৰ কৰিব পাৰে।